মাথো 43 বছৰীয়া জীৱনকালত বিশ্ব সাহিত্যৰ প্ৰবাদ পুৰুষ হৈ উঠিছিল ফৰাচী সাহিত্যিক গি দা মোপাছা। বিশ্ব সাহিত্যৰ গল্পকাৰ হিচাপে শ্ৰেষ্ঠত্বৰ আসন পোৱাসকলৰ শীৰ্ষস্থানত সদায়ে থাকিব মোপাছাৰ নাম। তেওঁৰ গল্পই যিদৰে সকলো ধৰণৰ পাঠককে আকৰ্ষণ কৰে, তেনেদৰেই তেওঁৰ সাহিত্য সাধনাৰ কাহিনীও আকৰ্ষণীয়। অৱশ্যে এই কাহিনী মাথো আকৰ্ষণতেই সীমাবদ্ধ হৈ থকা নাই, এক ধৰণৰ প্ৰবাদলৈও ইয়াৰ উত্তৰণ ঘটিছে। শৈশৱৰে পৰা সাহিত্যৰ জগতখনৰ প্ৰতি তীব্ৰ আকৰ্ষণ আছিল মোপাছাৰ। সেইবাবেই তেওঁ ঠিক কৰি পেলাইছিল যে সাহিত্য সাধনা কৰি পাছৰ জীৱনত তেওঁ এজন প্ৰখ্যাত সাহিত্যিক হিচাপে প্ৰতিষ্ঠিত হ'ব। মোপাছাৰ মাক আছিল এগৰাকী বিদ্যানুৰাগী মহিলা। তেওঁৰ পুত্ৰৰ আকাংক্ষা উপলব্ধি কৰিছিল আৰু সেয়া যাতে ফলৱৰ্তী হয় তাৰ বাবে যত্নৰ ত্ৰুটি কৰা নাছিল। মোপাছাৰ মাতৃৰ শৈশৱৰ বন্ধু আছিল মাডাম বভাৰী খ্যাত বিখ্যাত ফৰাচী লেখক গুস্তাভ ফ্লবেয়াৰ। যদিও তেওঁ বৰ বেছি লিখা মেলা কৰা নাছিল, অৰ্থাৎ কোৱান্টিটিতকৈ কোৱালিটিকহে অধিক গুৰুত্ব দিছিল, তথাপি সেই সময়ছোৱাতেই প্ৰখ্যাত লেখক হিচাপে চিহ্নিত হৈছিল ফ্লবেয়াৰ। মোপাছাৰ মাতৃয়ে এদিন পুত্ৰক ফ্লবেয়াৰৰ ওচৰলৈ পঠিয়ালে। মোপাছাই নিজৰ পৰিচয় বহন কৰি নিয়া চিঠি লৈ গ'ল মাকৰ পৰা। তাৰপিছত ফ্লবেয়াৰক দেখা কৰিলে। মাকে লিখিছিল যে তেওঁৰ পুত্ৰক এজন সফল লেখক হোৱাৰ ক্ষেত্ৰত ফ্লবেয়াৰে কিবা সাহায্য কৰিব পাৰে নেকি। প্ৰখ্যাত সাহিত্যিকৰ ওচৰলৈ লেখক হোৱাৰ বাসনা পুহি ৰখা অনেক কিশোৰ কিশোৰী যুৱক যুৱতী আহেই, এয়া একো ডাঙৰ কথা নহয়। সেইবাবেই কিশোৰ মোপাছাকো ফ্লবেয়াৰে গুৰুত্ব দিবলগীয়াৰ লেখত নাৰাখিলে। তথাপি বান্ধৱীৰ পুত্ৰ, কিবা এটাতো কৰিবই লাগিব। সেইবাবেই ভদ্ৰভাৱে এই প্ৰসংগ এৰাই যাবলৈকে ফ্লবেয়াৰে তেতিয়া টেবুলত থকা মস্ত কিতাপ এখন মোপাছাৰ হাতত দি ক'লে, তেনেহ'লে তুমি লেখক হ'বাই। কাম এটা কৰা, এই কিতাপখন লৈ গৈ মুখস্থ কৰি পেলোৱা, তাৰ পাছত তুমি মোৰ ওচৰলৈ পুনৰ আহিবা। সেই মস্ত কিতাপখন দাঙি লৈ মহা আনন্দেৰে ঘৰলৈ উভতিল কিশোৰ মোপাছা। তাৰ পাছত দিন গ'ল, মাহ পাৰ হৈ গ'ল। মোপাছাই কিতাপখন লৈ নিজৰ কোঠাৰীৰ ভিতৰতে নিমগ্ন হৈ পৰিল। গুৰুৰ নিৰ্দেশ অতি সোনকালেই যে কিতাপখন তেওঁ মুখস্থ কৰি পেলাব লাগিব। কেইমাহমানৰ পাছত কিতাপখন লৈ মোপাছা পুনৰ উপস্থিত হৈ ফ্লবেয়াৰৰ ওচৰলৈ। তাৰ পাছত ক'লে, আপুনি মোক যিখন গ্ৰন্থ মুখস্থ কৰিবলৈ দিছিল সেয়া মই মুখস্থ কৰি পেলালোঁ। ফ্লবেয়াৰেতো মোপাছাক এৰাই যাবলৈকে সেই কষ্টসাধ্য কামটো কৰিবলৈ দিছিল। আচলতে তেওঁ কথাটো পাহৰিয়েই পেলাইছিল। সেইবাবেই ফ্লবেয়াৰে কৌতূহলী হৈ মোপাছাৰ ফালে চাই সুধিলে, কোনখন গ্ৰন্থ চাওঁ দিয়াচোন। মোপাছাই গ্ৰন্থখন ফ্লবেয়াৰৰ হাতত তুলি দিলে। সেইখন হাতত লৈ বিস্মিত ফ্লবেয়াৰে চিঞৰি উঠিল, এইখন গ্ৰন্থ তুমি মুখস্থ কৰি পেলালা, এইখনতো ফৰাচী ভাষাৰ অভিধান। মোপাছাৰ মনৰ দৃঢ়তা আৰু পৰিশ্ৰম শক্তি দেখি মুগ্ধ হ'ল ফ্লবেয়াৰ। এৰা, তুমি লেখক হ'ব পাৰিবা। মই তোমাক লেখক হোৱাৰ সমস্ত কৌশল শিকাই দিম, কিন্তু এটা চৰ্তত। মোৰ অনুমতি অবিহনে তুমি লিখা কোনো কথাই কেতিয়াও ক'তো ছপাব নোৱাৰিবা। তাৰ পাছত ফ্লবেয়াৰৰ তত্ত্বাৱধানত মোপাছাৰ সাহিত্য সাধনা আৰম্ভ হ'ল। কেতিয়াবা মোপাছাই নিজেই গল্প লিখি ফ্লবেয়াৰক দেখুৱাই ফ্লবেয়াৰে সেয়া সংশোধন কৰি দিয়ে। কেতিয়াবা আকৌ ফ্লবেয়াৰে মোপাছাৰ সন্মুখত কোনো এটা ঘটনাৰ বৰ্ণনা কৰে আৰু মোপাছাই সেয়া লিখি আনি ফ্লবেয়াৰক দেখুৱায়। এইদৰেই মাহৰ পিছত মাহ, আনকি বছৰৰ পিছত বছৰ আগুৱাই গৈ থাকে। মোপাছা ক্ৰমশ যুৱক হৈ উঠিল। আৰ্থিকভাৱে দুৰ্বল মোপাছাই চিন্তা কৰিছিল, কোনোবাটো গল্প কাকত আলোচনীত ছপাই ধন ঘটিব পৰা যায় নেকি। কিন্তু
ফ্লবেয়াৰ কোনো কথাতেই মান্তি নহয়। তেওঁ নিজৰ পকেটৰ টকা উলিয়াই দিয়ে মোপাছাক হাত খৰচৰ বাবে। এনেদৰে সম্পূৰ্ণ 7টা বছৰ পাৰ হৈ গ'ল। সেই সময়তে তেওঁ ফ্লবেয়াৰৰ পৰা অনুমতি পালে তেওঁৰ প্ৰথম গল্পটো প্ৰকাশৰ বাবে। সেইবাৰ বিখ্যাত সাহিত্যিক এমিল জোলাই এক গল্প প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। ফ্লবেয়াৰে মোপাছাৰ গল্প এটা সেই প্ৰতিযোগিতালৈ পঠিয়াই দিলে। সেই প্ৰতিযোগিতাত মোপাছাই প্ৰথম পুৰস্কাৰ লাভ কৰিছিল। তাৰ পাছৰে পৰা মোপাছাৰ চুটি গল্পৰ খ্যাতি সৰ্বত্ৰ বিয়পি পৰিল। প্ৰকাশিত গল্পবোৰে তেওঁক আৰ্থিক অনাটনো দূৰ কৰিলে। ভগ্ন স্বাস্থ্যৰ বাবে তেওঁ কিন্তু এই পৃথিৱীখনত বেছিদিন সাহিত্যৰ ৰস অনুগ্ৰাহকসকলক দি যাব নোৱাৰিলে। খুব কম বয়সতেই, মাত্ৰ 43 বছৰ বয়সতেই ফৰাচী সাহিত্যৰ এই প্ৰবাদ পুৰুষজনাই মৃত্যুবৰণ কৰে। তথাপি আজিও চুটি গল্পৰ সম্ৰাটৰ ৰূপত সমগ্ৰ বিশ্বৰ সাহিত্য ৰসিকৰ হৃদয়ক আলোড়িত কৰি মোপাছা জীয়াই আছে। এয়া হ'ল মোপাছাৰ পৰিশ্ৰমৰ কাহিনী। পৰিশ্ৰম কৰিলে সকলো কামেই যে সম্ভৱ হৈ উঠে আৰু পৰিশ্ৰম অবিহনে যে সফলতা অসম্ভৱ, এয়া মোপাছাৰ জীৱনৰ এই ঘটনাটোৰ পৰা আমি নিশ্চয় বুজি উঠিব পাৰোঁ। আজিলৈ ইমানেই। ধন্যবাদ।